গাইজ আজি আহিছোঁ সৰ্থেবাৰীত হৈ থকা সভালৈ। সৰ্থেবাৰীত প্ৰত্যেক বছৰে এখন ডাঙৰ সভা হয়। এইখন সভা মাঘী পূৰ্ণিমাৰ দিনাখনৰে পৰা ষ্টাৰ্ট হৈ যায়। ইয়াতে এনেকৈ হোমো পৰে। এইটোৱে হৈছে হৰি মন্দিৰ। আপোনালোকে আহিব এবাৰ, ইমান ধুনীয়া লাগে আহি পেলাই। আমাৰ যিহেতু মামাহঁতৰ ঘৰো ইয়াতে, এবাৰ বোলো আহি পেলাই চাই যাওঁ। জিলাপিৰ দোকান চাওকচোন, একদম সোমোৱাৰ পৰা ষ্টাৰ্টিং হৈ গৈছে। আজি ছানডে পৰিছে, সেইকাৰণে পুৰা গোটেই মানুহবোৰ আহিছে। খোৱা লোৱা দোকান কিন্তু এইবাৰ দিছে, বহুত খোৱা লোৱা দোকান দিছে। নানান ধৰণৰ খোৱা বস্তু আছে। কি খাব আপোনালোকে? চাওমিন, ম'ম', পৰঠা, ৰোল, ভেৰাইটিজ বস্তু। চবতকৈ উঠি ইয়াতে ভাল লাগিলে চকৰিটোত। মইতো উঠিম বুলি গৈছিলোঁ মামাহঁতৰ লগত। টিকলি ভয় কৰাৰ কাৰণে উঠিব নিদিলে। আমি অলপ ঘূৰি ফুৰি দুটা এটা বস্তু কিনিলোঁ। আপোনালোকে কোনে কোনে আহিছে এবাৰ কমেণ্ট কৰি কওকচোন। ইয়াতে আহিলে আপোনালোকে বস্তুবোৰো বহুত কমতে পাব। ইয়াতে যিমান বস্তু দেখা পাইছে 100 টকাৰ ভিতৰতে। কাপোৰৰো বহুত কালেকশ্যন আছে, যি লাগে আপোনালোকে সকলো পাব। আমি ইয়াতে আহি পেলাই ঘুগুনি খালোঁ। ঘুগুনি মেইন, ঘুগুনিটো লাগিবই, লগতে চপো খালোঁ। খাই মেলি অকণমান নাৰ্চাৰী ফালে আহিলোঁ। আপোনালোকে ঘৰত এটা হ'লেও কাঁহ পিতলৰ বস্তু লৈ যাব। আজিলৈ ইমানে, বাই বাই।